IPL চলি আছে। আমি সকলোৱে IPL খেল উপভোগ কৰি আছো। তাৰ মাজতো কেইজন মানে IPL খেল উপভোগ কৰাৰ লগতে পইচা দি অলপ মানে IPL টো খেলি পেলায়। যে মানে কি কয় আগতে আছে এই ফিৰ হেৰা ফেৰি ফিল্ম এটা আছিল ন যে 21 দিন মে পেচাৰ ডাবল। তো মানে 2-3 ঘণ্টাত তাৰ মানে বহুতে মানে পেচাৰ ডাবল মানে কৰিব বিচাৰে। চাওক এই জুৱা যিবিলাকে তাৰমানে খেলে আৰু মই সকলোকে কোৱা নাই সকলোৱে IPL-ত জুৱাটো নেখেলে কিন্তু বহুতে খেলে আৰু তাৰমানে সেই 2-3 ঘণ্টাত মানে পইচাটো ডাবল হৈ যাব কাৰণে আৰু IPL-ত জুৱা খেলাৰ যিটো তাৰমানে প্ৰবৃত্তি এইটো এটা ভয়ংকৰ আমাৰ যুৱ সমাজৰ কাৰণে। কিয়নো আপুনি চাব যিসকলে তাৰমানে জুৱাবোৰ খেলে সেইসকলে কি কৰে পইচা ধৰক এই 2000 টকা লগালে 2000 টকা লগোৱাৰ পিছত 2000 টকা হাৰিল। তো হাৰাৰ পিছত কি কৰে যে 2000 টকাটো মোৰ হাৰি গৈছো এতিয়া মূল পইচাটো মোৰ উঠাব লাগিব। এই আকৌ তাৰমানে আকৌ 2000 টকা লগাব। এই 2000 টকা আকৌ মানে হাৰিল। আকৌ 500 টকা লগালে। এই 500 টকা লগাই কিনে 500 টকা আকৌ হাৰিল বা এক দুবাৰ পালে। এই মূল পইচা উঠাওতে গৰীব শ্ৰেণীৰ বা এজন লোৱাৰ মিডল ক্লাছ তেনেকুৱা শ্ৰেণীৰ ব্যক্তি এজন ল'ৰা এজনে ভিকাৰী নিচিনা হৈ যায়। নিজৰ পকেটত পইচা নোহোৱা হৈ যায়। IPL-ক যিসকলে জুৱা বুলি তাৰমানে গণ্য কৰে আৰু IPL খেলৰ কাৰণে এক্সাইটমেণ্টত থাকে যে IPL-টো আহিলে আমি খেলিব পাৰিম। এই মানে 3-4 ঘণ্টাত পেচাৰ ডাবল কৰিব পাৰিম। এনেকুৱা প্ৰবৃত্তিটো ৰাখিব নালাগে। আপোনালোকে শ্বেয়াৰ মাৰ্কেটত যাওক না। শ্বেয়াৰ মাৰ্কেটত যাওক, শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰক, আপুনি ইনভেষ্টমেণ্ট কৰক, আপুনি মিউচুৱেল ফাণ্ডত পইচা ৰাখক। কিন্তু এই মানে 3-4 ঘণ্টাত পইচা ডাবল কৰাৰ প্ৰবৃত্তিটো কিয়? আৰু গভমেণ্টও আমাৰ ইমান ইনিচিয়েটিভ লৈ আছে যে জুৱাটো বন্ধ কৰিব লাগে। কিন্তু ইয়াতে লুফল কি আছে আপুনি গম পায়নে? লুফলটো এইটোৱে আপুনি ধৰক এতিয়া ক'ৰবাত মানে ক'তো এটা অনুষ্ঠান হ'ল বা ক'ৰবাত বাহিৰত মানে ফিজিকেলি তাৰমানে ধৰক এই 3 পাত্তি এইবিলাক লৈ খেলি আছে। পুলিচে আহি কিনে এইটো ৰখাই দিব পাৰে বা বন্ধ কৰি দিব পাৰে। কিন্তু আজিকালি চব মোবাইলত হৈ গ'ল ন। মোবাইলতো আহিতো চব পুলিচে চেক কৰিব নোৱাৰে। আৰু আমাৰ গভমেণ্টৰ পলিচিটো অলপ লফল আছে। এই ৰামি গেম এইবিলাক আমাৰ অসমত বেণ্ড হৈ আছে। তথাপিও আমাৰ অসমত এই ৰামি চলি আছে। আপোনাৰ এই জুৱাৰ যিটো মানে এপ আছে জুৱা খেলৰ মানে যে এতিয়া জুৱা খেলটো কেনেকৈ আছে গম পাইছে? এতিয়া আপুনি লুডু খেলক, কিবা এটা গেম খেলক, তেনেকুৱা ধৰণৰ প্ৰবৃত্তিত আপুনি জুৱা খেলিব লাগে। আপুনি প্ৰথম আপুনি পাব পইচা। কিন্তু আপুনি কিছুদিন যোৱাৰ পিছত আপুনি যেতিয়া এমাউণ্টটো বঢ়াই দিব তেতিয়া আপুনি পইচা হাৰি থাকিব। যদি এনেকুৱা কৰিব ইচ্ছা আছে তেনেহ'লে শ্বেয়াৰ মাৰ্কেটত আহিব লাগে চবে শ্বেয়াৰ মাৰ্কেটত আহিব লাগে। শ্বেয়াৰ মাৰ্কেটত বহুত এৱাৰনেছ আমাৰ এডভাৰটাইজমেণ্টত কিবা কিবি চলি থাকে। শ্বেয়াৰ মাৰ্কেটকো বহুতে জুৱা বুলি গণ্য কৰে। কিন্তু আচলতে যদি আপুনি ষ্ট্ৰেটেজি আপুনি যদি ভাল এনালাইচিছ কৰি কিনে যদি শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰে বা আপুনি ইনভেষ্টমেণ্ট কৰে বা আপুনি মিউচুৱেল ফাণ্ডত ৰাখে তেনেহ'লে আপুনি কেতিয়াও লছ নাখায়। লছ খাব আপুনি, লছ খালেও আপুনি এতিয়া লোভটো বেছি কৰিলে আপুনি লছ খাব। এতিয়া মই শ্বেয়াৰ মাৰ্কেটত কিবা না কিবা এটা অলপ সৰু সুৰা পইচা মই ইনভেষ্ট কৰি থাকোঁ। আপুনি নামী দামী শ্বেয়াৰত আপুনি ইনভেষ্ট কৰক। আপুনি টাটা পাৱাৰ আছে তেনেকুৱা ধৰণৰ মই নাম ৰিকমেণ্ড কৰা নাই, জাষ্ট ফৰ এক্সাম্পল কৈছোঁ। আৰু এই ৰিলায়েন্স আছে, ইমান ডাঙৰ শ্বেয়াৰ মাৰ্কেটত তাৰমানে কোম্পানী আছে, সেইবিলাকক কেতিয়াও আপোনাক ধোকা দি নাযায়। ৰিলায়েন্সৰ নিচিনা যদি এটা কোম্পানী ডুবি যায়, টাটাৰ নিচিনা যদি কোম্পানী ডুবি যায় তেতিয়াতো আৰু কাৰোবাক ভৰসা কৰিব নোৱাৰি ন। গতিকে এই IPL-ৰ জুৱাৰ প্ৰবৃত্তিটো বাদ দি যদি ইমানেই খেলাৰ ইচ্ছা আছে, পইচা যদি বনোৱাৰ ইচ্ছা আছে, ষ্ট্ৰেটেজি মেইনটেইন কৰি কিনে, এনালাইচিছ কৰি কিনে, ৰিচাৰ্চ কৰি কিনে শ্বেয়াৰ মাৰ্কেটত আহক। কিন্তু এই 3-4 ঘণ্টাত পইচা ডাবল কৰাৰ প্ৰবৃত্তিটো আমাৰ যুৱ সমাজৰ মাজত বেছিকৈ প্ৰচলন হৈ আছে। আৰু আমাৰ প্ৰশাসনে লগতে আমাৰ অসম চৰকাৰে এইটো ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে যাতে জুৱাৰ যিটো প্ৰবৃত্তি আৰু এই অনলাইন এডভাৰটাইজ যে দি থাকে তাৰ মাজত কণ্ট্ৰলেঞ্চ নাই। এতিয়া মই কাক দুখ দিম? মোৰ ফেচবুকত, ইউটিউবত জুৱাৰ এডভাৰটাইজমেণ্ট আহি থাকে। আপুনি যদি ইগনোৰ কৰে বাৰে বাৰে এইটোৱে আহি থাকে। আপুনি বাৰে বাৰে আহি থকাৰ পিছতো আপোনাৰ ব্ৰেইনটো এবাৰ নহয় এবাৰ চেঞ্জ হৈ যায় যে অলপ ইনষ্টল কৰি চাওঁচোন কেনেকুৱা হয়। ইনষ্টল কৰি চোৱাৰ পিছত যদি প্ৰথম 2-এবাৰ পাৱাৰ পিছততো বাৰে বাৰে গুচি গ'ল। মোৰ হাতত এনেকুৱা এক্সাম্পল আছে 1 লাখ 1.5 লাখ টকাও এই অনলাইন গেমিং যিবিলাক প্লেটফৰ্ম আছে জুৱাৰ এইবিলাকত হাৰিছে। এতিয়া নিজৰ ঘৰ চলাবৰ কাৰণে এতিয়া পইচা নাই। গতিকে নিজৰ কৰ্মৰ জৰিয়তে যোনে যি কৰে কৰক না, কাৰোবাক লাজ কৰিবলগীয়া কথা নাই। এতিয়া আপুনি যিটো কৰে আপুনি যদি সেইটোত লাজ কৰি বহি থাকে যে মানুহে বা কি কয়, মানুহে আপোনাক ভাত নেদে, মানুহে মোকো ভাত নেদে, মোৰ যিটো ভাল লাগে মই সেইটো কৰিমেই, আপোনাৰ যিটো ভাল লাগে আপুনি সেইটো কৰকে। কিন্তু এই 3-4 ঘণ্টাত পইচা ডাবল আৰু তাৰমানে এই জুৱাৰ যিটো প্ৰবৃত্তি এইটো মনৰ পৰা গুচাই দিয়ক। ধন্যবাদ।